আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ভূটান সীমান্তৰ এটা গাঁও আছিলে, এইটো আমটেকা এলেংমাৰী বুলি কয়, 1 নং এলেংমাৰী। তাতে যোৱাকালি মাইকেল বসুমতাৰী নামৰ বিয়া আছিলে, আৰু বিয়াটো শেষ হ'ল দিনত, আৰু ৰাতি ST লাইনৰ কাৰেণ্টটো LT লাইনত লাগি গৈছে। কেনেকুৱা লাগিছে এইটো ভালকে গম নাপাওঁ, তো এইটো ক'ব নোৱাৰিম। কিন্তু এতিয়া ইয়াৰ ফলত 3জন মানুহ ঢুকাই গ'ল। ইয়াৰ ভিতৰত আমাৰ মাইকেল বুলি যাৰ বিয়া আছিল তেওঁ ঢুকাই গ'ল। এইটো বহুত দুখ লগা কথা। দুজনটো বিজয় আছিল, বিজয় ঢুকাই গ'ল, আৰু দেমালু বুলি আছিল, দেমালু নাৰ্জাৰী এও ঢুকাই গ'ল। পুৰা গাঁওখনতে বিদ্যুৎ হৈছে বুলি মই গম পাওঁ। আৰু এনজুৰি এতিয়া এজন, জাষ্ট আজি ৰাতিপুৱা আহিছে, দুৰ্বল হৈ পেলাই লৈ আহিছে তাক। হয় হয়, বহুত দুখ লগা কথা। মানে মুখেদি মানে প্ৰকাশ কৰিব নোৱাৰে। বিদ্যুৎ বিভাগে কিবা এটা কৰিব লাগিব। যেনেকুৱা আমি একদিন বিল দিব নোৱাৰিলে কাটি দিয়ে, 3জন মানুহৰ প্ৰাণ গ'ল। ইয়াৰ কিবা এটা ব্যৱস্থাটো ল'ব লাগিব, ব্যৱস্থা মানে ভালকে ব্যৱস্থা ল'ব লাগিব, নহ'লে বিপদ আছে। কি হচ্ছে মানে ওই থার্ডো মানে 3 পেস আছে না, এইটো মানে সিঙিয়া মানে LTOত লাগায়া পুরা আগুন জ্বলায়া মানে শর্ট হয়েছে আর কি। তাৰপিছত কিবা মানুহটো দুখ পাইছে, পুৰা শর্ট হয়েছে, এইটোতো গম নাপায় মানুহগিলা, এলা ডাইরেক্ট হসপিটালত লৈ আহিছে আর কি। এটাতো মানে হল 3জন শুনিয়া হৈছে, এটা ডক্টৰত আছে, চাই আছে, কিন্তু তে হল বলে। একজন আরো সিরিয়াস আছে, এলা আইসিউত আছে। এটোতো মানে হওয়া নাই আর কি। পুলিশর এখন জ্বলাইছে নাকি এটাতো গম নাপাবো, হসপিটালত আছে আমি। এলা খবর লবা লাগবো ওই ঘরত মানুহগুলা। এটাতো শুনি আছে, বিয়া আছে। এইটো মাইকেল বসুমতাৰী। কালি দিনতে আছে, 10টা মানত হৈছে নাকি? 11:30 বজাত। 1 নং এলিমাৰী।